হয় যি আজি আমাৰ সহায়তৰ যিটো বেচৰকাৰী সংস্থা আছিলে সংস্থাটোৰ উদ্যোগত আমি নলবাৰী জিলাত থকা যিমানখিনি মানসিকভাৱে বাধাগ্ৰস্ত ব্যক্তি যিমানখিনি পথত থকা ভিক্ষাৰী হওক মগনীয়া হওক তেখেতসকলক আমি অলপ আমাৰ সংস্থাৰ ফালৰ পৰাই অলপ খাদ্য অলপ বস্ত্ৰ আমি প্ৰদান কৰিছোঁ যিখিনি মানুহ বহুদিন ধৰি খাব পোৱা নাই বা যিখিনি মানুহে অলপ মানসিকভাৱে দুৰ্বল হোৱাৰ ক্ষেত্ৰত তেখেতসকলে নিজৰ স্বাস্থ্য যত্ন ল'ব পৰা নাই সেইখিনি মানুহক আমি ধুনীয়াকৈ চাফ চিকুণ কৰি দি আজি এই অনুষ্ঠানটি সহায়ৰ হাতৰ উদ্যোগত কৰা এই অনুষ্ঠানটি আমি আজি সফলভাৱে ৰূপায়ণ কৰোঁ। ইয়াৰ জৰিয়তে আমাৰ সহায়ৰ হাতৰ টীমক যিসকল মানুহে আমাক অনুপ্ৰেৰণা যোগাইছিল সাহস দিছিল দিহা পৰামৰ্শ দিছিল সেই সকলো ব্যক্তিক আজি আমাৰ সকলো টীমৰ ফালৰ পৰাই বহুত ধন্যবাদ জনাইছোঁ। সদশেষত সকলোকে পুনৰবাৰ ধন্যবাদ জনাই অনাগত দিনবোৰত আমাক সহায় সহযোগিতা কৰিব বুলি আমি আশাবাদী। ধন্যবাদ। আমি যিখিনি এতিয়ালৈকে আমি কাম কৰিলোঁ যিখিনি আগবাঢ়িছোঁ আমি নাজানো কেনেকৈ কি কাম কৰিব পাৰিছোঁ নে নোৱাৰিছোঁ কিবা তাৰ মাজত ভুল ভ্ৰান্তিও হ'ব পাৰে। সেইখিনি ৰাইজে যিখিনি আমাৰ ভুল হৈছে আমাতকৈ যিখিনি বয়সস্থ লোক আছে ৰাইজৰ সেইখিনি আমাৰ লগত যোগাযোগ কৰি যে এনেকৈ নহয় এনেকৈ কৰিলে ভাল হ'ব সেইখিনি যাতে আমাক দিহা পৰামৰ্শ দিব বুলি আমাৰ আশা থাকিলে তাৰ লগতে আমাৰ লগত আৰু যিখিনি আমাৰ বয়সস্থ হওক আমাৰ লগৰ হওক যিখিনিয়ে গম পোৱা নাই আজিৰ এই ভিডিঅ'টো যদি চাই তেখেতসকলে গম পায় আমাৰ লগত যদি আগবাঢ়ি আহে আমি অনাগত দিনলৈকে যাতে আৰু বহুত আগলৈকে আগুৱাই যাব পাৰোঁ সেইখিনি আমি আশা কৰিলোঁ আৰু ভাবিছোঁ যে আমি সেইখিনি সদায় পাম বুলি এটা আমি আশা কৰিছোঁ।